আজি এটা টিম আহি কোকৰাঝাৰৰ পৰা ইমান ধুনীয়াকৈ কৰি দিছে সেইটোত আমি বহুত সুখী হৈছোঁ আৰু বহুত সিহঁতক আশীৰ্বাদ কৰিছোঁ। ধন্যবাদ মানে আশীৰ্বাদ মানে কেনেকৈ কৰিম মানে সেইটো নিজেই মানে প্ৰকাশ কৰিব পৰা নাই মানে হৃদয়ৰ পৰা কৰিছোঁ মানে সিহঁতক যে সিহঁতি আমাৰ নিচিনা আৰু কেইঘৰমান মানুহকো যাতে তেনেকৈ সুবিধা কৰিবৰ কাৰণে আগবাঢ়ি যাবলৈ ওপৰজনে শক্তি দিয়ে যাতে সিহঁতকো আৰু কি ক'ম আৰু ক'বলৈ মানে একো হেৰিয়ে নাই মানে। নমস্কাৰ, মই মিছ সুফিয়া বেগম। আমাৰ ঘৰটো মানে যিটো 19 তাৰিখে মানে মহাপ্ৰলয় আহিছিলে বানপানীয়ে মানে বহুতখিনি নষ্ট কৰি দিলে, আধা চাইডে এটা শুয়ে গ'ল। এতিয়া আজি যিখিনি কোকৰাঝাৰৰ পৰা মানে আহিছে টিমটো, সেই টিমটোৰ সহযোগত মানে আমাৰ পিছফালে এটা তম্বু মানে চালি এডোখৰ বনোৱা হৈছে 2টা ৰুমৰ। কিন্তু বহুত ধন্যবাদ দিছোঁ সিহঁতক, আমাক যে থকা ঠাইডোখৰ সিহঁতি সুবিধা কৰি দিছে আৰু ক'বলৈতো ভাষা একোৱেই নাই মানে আমাৰ যিমানখিনি অনিষ্ট হৈছে সেইখিনিতো ভৰপূৰ মানে যিমানখিনি পাৰিছে সকলো ৰাইজে সহায় কৰিছে, যথেষ্ট কৰিছে। কিন্তু তাৰ মাজত আমাক থকা ঠাইডোখৰ যে আজি এটা টিম আহি কোকৰাঝাৰৰ পৰা ইমান ধুনীয়াকৈ কৰি দিছে সেইটোত আমি বহুত সুখী হৈছোঁ আৰু বহুত সিহঁতক আশীৰ্বাদ কৰিছোঁ। আৰু ধন্যবাদ মানে আশীৰ্বাদ মানে কেনেকৈ কৰিম মানে সেইটো নিজেই মানে প্ৰকাশ কৰিব পৰা নাই মানে হৃদয়ৰ পৰা কৰিছোঁ মানে সিহঁতক যে সিহঁতি আমাৰ নিচিনা আৰু কেইঘৰমান মানুহকো যাতে তেনেকৈ সুবিধা কৰিবৰ কাৰণে আগবাঢ়ি যাবলৈ ওপৰজনে শক্তি দিয়ে যাতে সিহঁতকো আৰু কি ক'ম আৰু ক'বলৈ মানে একো হেৰিয়ে নাই মানে। আজি যে আপচু আহিলে ইয়াৰ দৰে কোনোবা আহিছিল নেকি? নাই, এনেকৈ অহা নাছিলে, কোনো অহা নাছিলে। চবে চাই গৈছে, চৰকাৰ মানুহো চাই গৈছে, কিন্তু মানে দিম বুলি কৈছে, দিয়া নাই। কিন্তু মানে এইটোৱে দিলে আমাক 15,000 টকাটোৱে হেল্পটো সেইটো দিলে কিন্তু আৰু ৰেচন চেচন এইবোৰ অজস্ৰ পাইছোঁ। কিন্তু থকা ঠাইডোখৰ আজি বহুত সুখী হৈছোঁ মানে পাই পেলাই। আজি টিমটোৰ পৰা মানে যিটো ঘৰ পাইছোঁ মানে বনাই দিছে সিহঁতি, বহুত সুখী মানে।